নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই পৰাগমণি শইকীয়াই পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কি হ'ল, বহুত বেছি বহুত জোৰকৈ খীৰ খাব মন গ'ল। আৰু কোৱাৰ্টাৰত থকা মানুহ যিহেতু মানুহৰ সংখ্যাও কম, গতিকে বাচন বৰ্তনো নাই, চৰু নাই, তেনেকৈ খীৰ বনাই খাওঁ। ভাবিলোঁ কুকাৰতে হ'লেও দি খীৰ বনালোঁ আৰু আপোনালোককো দেখুৱাই দিয়কচোন। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু যিসকলৰ নেকি বাহিৰত বেলেগত থাকে আৰু বাচন বৰ্তন নাই, তেওঁলোকে ভিডিঅ'টি ভালকৈ চাই থাকিব। আৰু যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টি